প্ৰমোদ বড়োহে দাদাগিৰি চলাই পেলাই সেই শ্ৰীৰামপুৰ গেটত পইচা লৈ আছে, ডেইলি 30 লাখ 40 লাখ লৈ আছে। আৰু ইহঁতৰ মই আজি কম, ইহঁতৰ প্ৰমোদ বড়ো এই কিবা নাম আছিল দৌদে আৰু গলডং, এই দুইজনে মেইন কালেক্টৰ। দৌদে আৰু গলডং এই দুইজনক ধৰিলে সব পইচা পাই যাব। প্ৰমোদ বড়োৰ কি জড়িত আছে নাই, মুঠতে এই দুইজনে পইচা কালেক্টৰ। দৌদে আৰু গলডং এই দুইজনক ধৰিলে আৰামছে পইচা পাব। যেনিবা এতিয়া আবেলিৰ পৰা এতিয়া কালেকশ্যন হৈ থাকিব, মুঠতে ৰাতিপুৱা যদি এই দুইজনক ধৰে আৰামছে পইচা পাই যাব। এইটো ব্লেক মানি পইচা কালেকশ্যন, এইটো চিণ্ডিকেট শ্ৰীৰামপুৰত। দুইজনৰ নাম কৈ দিছোঁ মই, আপোনালোকে ধৰি লওক। প্ৰমোদ বড়োহে দাদাগিৰি চলাই পেলাই সেই শ্ৰীৰামপুৰ গেটত পইচা লৈ আছে, ডেইলি 30 লাখ 40 লাখ লৈ আছে। আৰু ইহঁতৰ মই আজি কম, ইহঁতৰ প্ৰমোদ বড়ো এই কিবা নাম আছিল দৌদে আৰু গলডং এই দুইজনে মেইন কালেক্টৰ। দৌদে আৰু গলডং এই দুইজনক ধৰিলে সব পইচা পাই যাব। প্ৰমোদ বড়োৰ কি জড়িত আছে নাই, মুঠতে এই দুইজনে পইচা কালেক্টৰ। দৌদে আৰু গলডং এই দুইজনক ধৰিলে আৰামছে পইচা পাব। যেনিবা এতিয়া আবেলিৰ পৰা এতিয়া কালেকশ্যন হৈ থাকিব, মুঠতে ৰাতিপুৱা যদি এই দুইজনক ধৰে আৰামছে পইচা পাই যাব। এইটো ব্লেক মানি পইচা কালেকশ্যন, এইটো চিণ্ডিকেট শ্ৰীৰামপুৰত। দুইজনৰ নাম কৈ দিছোঁ মই, আপোনালোকে ধৰি লওক।